रंग लाया है এই গাছ আমি যাই আছো এতিয়া পুরা কলেজৰ পৰা মাংস চাংস লৈ খাম আৰু পুৰা এতিয়া খাই পেলাই আকৌ ক্লাছ আছে ক্লাছ কৰিব যাব লাগে মজা আৰু একদম মানে আজি আমি আহিছিলোঁ তাৰমানে কলেজত গৈছিলোঁ নহ'ল ক্লাছ তো সন্ধিয়া আছে কম্পিউটাৰ ক্লাছ তো আহি গ'ল মোৰ লগত লগ এজন তো ক'লে মাংসৰ লগত ভাত খাওঁ বুলি এতিয়া দেখাই আছোঁ আপোনাক ৰ'বা ব'লক আৰু দেখাই আছোঁ মাংস আমি লৈ আছোঁ মাংস লৈছোঁ আৰু এতিয়া দুজনে যাওঁ কেনেকৈ বনাই আছোঁ দেখাই আছোঁ নহয় ব'লক আপোনালোকক ব'লক আৰু তো আহি সোমাই গ'লোঁ আমাৰ গাঁৱৰ মাজেদি পামেই আৰু ঘৰত গৈ আজি অলপ দুজনে মিলি মাংস ভাত খাম আৰু যাম আৰু ক্লাছত সন্ধিয়া ক্লাছ মানে কম্পিউটাৰ ক্লাছ আছে তো কিবা ই পৰিছে নেকি কি কাঠ চাঠটো পৰা নাই নাই একো নাই পৰা দে পাৰ্চটো পুৰা একদম ৰাস্তাত পৰি গৈছিলে দেই বাচিলোঁ কিমান পইচা আছে তাতে চাব লগা দেই দেখাই আছোঁ ৰ'ব মাই গড এইবিলাক চব পইচা 20,000 মান আছে ভাগ্য ভাল গম পাই গৈছোঁ পৰাটো নহ'লে আজি ঘৰত বুম পিটন খালোঁ হয় মাংসটো দূৰেৰ কথা বাচিলোঁ ভগৱান থেংক ইউ মাই গড পাই গৈছিলোঁ আজি পাৰ্টি কৰা মাংসৰ লগত ভাত খোৱা মছলা পাই গৈছিলোঁ আজি থেংক গড গম পাই গ'লোঁ পৰাটো লগে লগে উঠালোঁ দিয়ক ধক কঁপি আছে মুখটো কি ক'ম আৰু আহি ৰাস্তাই পাৰ দি থাকে দেখোন ভণ্টি আছেতো ঘৰত চব ভণ্টি গম পায় না ক'ত কি লাগে নালাগে মাংস বনাব ভণ্টি দেখাই দিব আমি বনাম পিছত খাম আৰু ধুনীয়াকৈ দুজনে মজা মাৰি বহি খালে মজা খাম আৰু তাৰমানে খামেই ফাইনেলি ফ্ৰেণ্ডছ ঘৰত আহি পালোঁ মাংস চাংস লৈ থেংক ইউ পইচাটো পাই গ'লোঁ পৰাতকৈ নহ'লে বেলেগৰ হাতত লাগিলে আজি তাৰ পাৰ্টি হৈ গ'ল আৰু একদম কড়াই বহাই ৰেডি মাংস ধুই ৰেডি এইফালে পিঁয়াজ অলপ এইফালে আৰু আছে দেচোন এইবিলাক কৰি আছে চব ৰেডি এইটো আলু পূৰা ৰেডি আৰু মা মুঠতে এতিয়া বনাব লাগে আৰু পূৰা কড়াই ৰেডি কড়াইটো অলপ গৰম হ'ব দিছোঁ তাৰমানে এতিয়া অলপ এতিয়া নাজানো বনাব ভণ্টিও নাজানে একদম মানে সমস্যাত পৰি গাইজ লাইফত তাৰমানে ফাৰ্ষ্ট টাইম আমি মাংস বনাই আছোঁ এইটো মাংস ৰেডি ইয়াতে পিঁয়াজ দি ৰেডি মাংস পূৰা ৰেডি এইফালে মাংস এইফালে আলু এইফালে পিঁয়াজ চিয়াজ চব ৰেডি এতিয়া মানে আমি লাইফত ফাৰ্ষ্ট টাইম মাংস বোলা কেনেকুৱা দিব লাগে নাজানো ভণ্টি অলপ গাইড কৰি আছে আমাক আগতে দি দিম না আগতে আলু দিব লাগিব হয় নেকি আগত আলুটো অলপ ভাজি লওঁ এইটো কিবা কৰ পিঁয়াজটো অলপ কিবা কৰ আলুটো ভাজি ল'ব লাগিব হয় নেকি পিছত আলু দিওঁ ফাৰ্ষ্ট টাইম বনাই আছোঁ আজি আমি কি হ'ব কেনে হয় তাৰমানে এতিয়া ভৱিষ্যতৰ কথা 1 ঘণ্টা আধা ঘণ্টাৰ পিছত গম পাম আমি কি হয় ভৱিষ্যতৰ কথা কেনেকুৱা হয় আপোনালোকক অলপ পিছত দেখাইছোঁ হোৱাৰ পিছত চব দেখাইছোঁ কেনে হয় নহয় চব কৈ আছোঁ হৈ আছে পূৰা ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ চাওঁ কেনে লাগিছে লাগি আছে আৰু কি ক'ম আৰু একদম মানে মা গ্যাসটো দেখোন পৰিলে নেকি ফাৰ্ষ্ট টাইম আজি কেনেকুৱা হয় পিছত কৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আমাৰ অল ছেট ফাইনেলি মা আহিছে আমাৰ প্ৰব্লেম কৰাই নাই চল্ভ এনে প্ৰব্লেম চল্ভ ফাইনেলি আমাৰ মা আহিছে প্ৰব্লেম চল্ভ তো ভণ্টিয়ে গাইড কৰিলে ভাল লাগিলে এতিয়া খাই কেনে এতিয়া মুঠতে ক্লাছ যাব লাগে আৰু দেৰি হ'ব নালাগে দেৰি হ'লে আৰু প্ৰব্লেম হৈ যাব ই আহিছে লগটো আৰু বহুত দূৰৰ হয় মইতো দেচোন ঘৰৰ ওচৰৰে ক্লাছত যাব লাগে নহয় আৰু 3-4 কিলোমিটাৰ হয় 3-4 কিলোমিটাৰ নেকি নহয় 10 কিলোমিটাৰ ওপৰত আছে ইয়াৰ পৰা ভালে কথা আৰু খাব লাগে যাব লাগে ক্লাছ কৰিব লাগে এতিয়া তাক গাড়ীত উঠাই পঠাব লাগে মই আকৌ ৰিটাৰ্ণ ঘৰত আহিব লাগে ক্লাছ কৰি তো আহি আছে এতিয়া আজি শুভমৰ হাতৰ বনোৱা মাংসটো খাই কেনে অলপমান টেষ্ট কৰিব লাগিব আৰু অলপমান বনাইছোঁ দেচোন কেনেকুৱা নাজানো লাইফত ফাৰ্ষ্ট টাইম আজি এনেকুৱা মাংস মানে চব কৰি দিছোঁ জাষ্ট ফিনিচিংটো মা কিবা কৰিছে আৰু মা আহি পাইছে ফাইনেলি মা বাহিৰত গৈছিলে ফিনিচিংটো মা কৰিছে এতিয়া আমি খাব লাগে আৰু যাব লাগে কি হয় চাওঁ বনাইছোঁ ফাৰ্ষ্ট টাইম কেনেকুৱা হয় ৰ'ব দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে ভিডিঅ'টো ফাইনেলি আহি গ'ল
এইটো নহয় দেই, এইটো মাংস। চয়াবিন আলু হয়, ঘৰত মায়ে বনাইছিলে চ' দিলে এইটো আমাৰ মাংস আহি গ'ল আৰু এতিয়া ফাইনেলি খাব লাগে, এতিয়া ক্লাছত যাব লাগে। ত' আপোনালোকে ভিডিঅ'টো চাই থাকক। ভালদৰে চাব উম। পিছত কম কেনেকৈ টেষ্টটো লাগে। বাও হাতেদি খোৱা নিচিনা লাগি আছে। একো নহয়, এইটো ভিডিঅ' বনাওঁ যে। উম। মই বনোৱা মাংস একবাৰ টেষ্ট কৰি চাওঁ ৰ। প্ৰথমতে আপোনালোকক টেষ্ট কৰি কৈ আছোঁ কেনেকুৱা লাগে। ঠিকে ঠাক আছে, কি ক'ম আৰু এতিয়া। ফাৰ্ষ্ট টাইম বনাইছোঁ, হাই দিছা। ফাৰ্ষ্ট টাইমটো কি ক'ম আৰু এতিয়া। হ'ব দিয়ক, চলিব। লাহে লাহে শিকি ল'ম দিয়ক, পিছত ধুনীয়া ধুনীয়া বনাম আৰু। বন্ধ। খাব লাগে আৰু এতিয়া ক্লাছত যাব লাগে। দে হ'ব আৰু। হৈ আছে নেকি? মই বনোৱা মাংস ৱাহ আবলাল। তামাম টেষ্টি। টেষ্ট কৰ তাৰপিছত টেষ্টি বুলি ক। কৰিলোঁ। এইটো মাংস। তাৰিফ কৰিবি দে, তাৰিফ কৰিবি, বেয়া নকবি। আহ, ৰ ইমানো ইনচাল্ট নকৰিবি দেচোন। মই ইনচাল্ট কৰা নাই। ইনচাল্ট ইমান নকৰিবি, ভাল লাগিছে। তইনো আৰু কি কোৱা? ইনচাল্ট নকৰিবি ভাই, ফাৰ্ষ্ট টাইম বনাইছোঁ। ফাৰ্ষ্ট টাইম তামাম টেষ্টি হৈছে। ছেকেণ্ড টাইম মই আছোঁ। বুজিছানে নাই? কি বেয়া লাগি আছে নেকি পিছে? বেয়া নাই লাগাচোন, ঠিকে আছে বনাইছোঁ। এতিয়া কি কৰিম আৰু, বনাম বুলি তই বুলি আহিছিলি দেখোন, বনালেতো ময়ে না। চলিব, খাব পাৰিলে হ'ল। কি ক'ম আৰু এতিয়া।